ডিফু অসামৰিক চিকিৎসালয়ত ডায়েগনষ্টিক সাৰ্ভিস কেন্দ্ৰ মুকলি কৰিলে জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে বিজেপি মহিলা মোৰ্চা লুম্বাজাম ব্লক মণ্ডল কমিটিৰ উদ্যোগত 7 মে অনুষ্ঠিত হয় বিজেপি মহিলা মোৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা এবাৰ ৰক্ষকে ভক্ষক শালীনতাৰ প্ৰচেষ্টা চলোৱা আৰক্ষী জোৱানক মহিলাৰ ৰপাথপা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ আজিৰ পৰা শুভাৰম্ভ ডিফু অসামৰিক চিকিৎসালয়ৰ প্ৰি ডায়েগনষ্টিক কেন্দ্ৰ জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে উদ্বোধন কৰে এই নতুন কেন্দ্ৰটো মুকলি কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এই নতুন কেন্দ্ৰৰ যোগে ডিফু অসামৰিক চিকিৎসালয়তে সকলো ধৰণৰ টেষ্ট পৰীক্ষা মল মূত্ৰ পৰীক্ষাকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰিব পাৰিব উল্লেখ্য চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ নকুল শ্যামে সভাপতিত্ব কৰা উক্ত সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ কাৰেং ৰংপিপি ডিপিএম অমৰ টিছকে ধৰি বহু কেইগৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে উপস্থিত থাকে ডিষ্ট্ৰিক্টৰ লৈ এছঅপিডি মানে চিফ মিনিষ্টাৰ ফ্ৰী ডায়েগনষ্টিক যিটো লেব আছে সেইটো আমি পিপিপি মোডত চৰকাৰে আৰম্ভ কৰিছে সেইটো আমি উদ্ঘাটন কৰিছোঁ এই লেবটোৰ মাধ্যমত মানে নিয়াৰ এবাউট 50 যিবিলাক টেষ্ট বা ডিষ্ট্ৰিক্ট হস্পিটেলতো হ'ব আৰু লগতে আমাৰ বিপিএসসি লেভেলত আৰু সিএসসি লেভেলত যিবিলাক টেষ্ট হয় সেইবিলাক মানে চেম্পলছ আনি ইয়াত মানে এই লেবত মানে টেষ্ট কৰি ৰিজাল্টবিলাক মানে সোনকালে হোৱাৰ ব্যৱস্থা হ'ব সম্পূৰ্ণ ফ্ৰী হ'ব ফ্ৰী অফ কষ্ট হ'ব ইয়াত কিন্তু সম্পূৰ্ণ বুলি ক'বলৈ যাওঁতে আমাক এটা লিষ্ট দিছে আমি এটা লিষ্ট পাইছোঁ সেই লিষ্টত মানে নিয়াৰ এবাউট 50 অলমষ্ট প্ৰায় টেষ্ট যিবিলাক আমি জেনেৰেলি কৰোঁ মানে ইয়াত আৰু ফ্ৰী হ'ব পংকজ টেকাৰ ৰিপৰ্ট কাট নিউজ সন্মুখত কাৰ্বি আংলং জিলা নগৰসমূহৰ নিৰ্বাচন সেয়েহে ঠায়ে ঠায়ে জিলা বিভিন্ন ৰাজনৈতিক দলসমূহ সঘনাই এই লৈ আলোচনা বিলোচনা বাবে সঘনে বহিছে গুল বৈঠক বিজেপি মহিলা মোৰ্চা লুম্বাজাম ব্লক মণ্ডল কমিটিৰ আজি ডিফুস্থিত দলীয় কাৰ্যালয়ত প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভাখনত অনাগত জিলাখনৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ প্ৰসংগই প্ৰধানকৈ ঠাই পায় বিজেপি মহিলা ব্লক মণ্ডলৰ সম্পাদিকা ৰাণী টিমুংপিৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত আৰু সভানেত্ৰী চিকা হানচেপিৰ পৌৰহিত্যত সভাত জিলা বিজেপিৰ উপসভাপতি ধন সিং তেৰণ সাধাৰণ সম্পাদক অজিত দে সম্পাদক খানুৰাম লেখথে মিডিয়া কোষৰ সম্পাদক নীলমণি দেৱ বিজেপি পূব কাৰ্বি আংলং জিলা কমিটিৰ উপসভানেত্ৰী কমে দীপালী ইংজাইপি আইটি ক্ৰপি সাধাৰণ সম্পাদিকা ৰশ্মি ক্ৰপি পূব কাৰ্বি আংলং এছটি মৰ্চা সভাপতি ৰাজেশ হানছে সাধাৰণ সম্পাদক ৰূপ সিং হানছেকে ধৰি লুম্বাজং ব্লক মণ্ডল কমিটিৰ আৰু টাউন মণ্ডল বিজেপি কমিটিৰ মহিলা মোৰ্চা সভানেত্ৰী অম্বিকা হানছেপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে সভাত জিলাখনৰ লগতে ডিফু টাউনত হ'ব লগা নগৰ কমিটি নিৰ্বাচনৰ উপলক্ষে বিভিন্ন আলোচনা বিলোচনা কৰে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত পুনৰ উত্তপ্ত পৰিস্থিতি স্থান হামৰে নতুন বজাৰ এবাৰ ৰক্ষকে ৰূপ ললে ভক্ষকৰ এগৰাকী মহিলা পান দোকানীক শালীনতা হানিৰ চেষ্টা চলাই ৰঙাঘৰ আলহী হল আৰক্ষীৰ জোৱান পশ্চিম কাৰ্বি আংলঙত পুনৰ উত্তপ্ত পৰিস্থিতি স্থান হামৰেনৰ নতুন বজাৰ এবাৰ ৰক্ষকে ৰূপ ললে ভক্ষকৰ এগৰাকী মহিলা পান দোকানীক শালীনতা হানিৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হল আৰক্ষীৰ জোৱান মহিলাৰ লপাথপাও খালে জোৱানজনৰ নাম বীৰেন বৰা তেওঁ হামৰেন ৰিজাৰ্ভত হাবিলদাৰ হিচাপে কৰ্মৰত আছিল ইতিমধ্যে জোৱানজনৰ বিৰুদ্ধে হামৰেন থানাত 448-354 ধাৰাৰ অধীনত 22-2018 নম্বৰত গোচৰ ৰুজু কৰিছে বৈঠালাংছৰ পৰা জাছন ইংখি ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলঙৰ নৱনিযুক্তি সভাপতিক উষ্ম আদৰণি জনালে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি বীৰেন সিং ইংটিয়ে ডিফুস্থিত জিলা কংগ্ৰেছ কাৰ্যালয়ত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি প্ৰাণ কুমাৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত এইদৰে উষ্ম আদৰণি জনাই জিলা কংগ্ৰেছ সভাপতিয়ে নিখিল ভাৰত কংগ্ৰেছ আই কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ নিৰ্বাচনৰ মতে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সাৰ্থে ক্ৰামচাক আজি ডিফুস্থিত দলীয় কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি বীৰেন সিং ইংটিয়ে আজি এই আদৰণি অনুষ্ঠানত প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেং কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যক্ৰমে অশোক তেৰণ বিদ্যা সিং ৰংপি প্ৰদীপ সিংনাৰকে ধৰি প্ৰাক্তন উপাধ্যক্ষ সূৰ্য ৰংফাৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং টেৰাংপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তি তথা নেত্ৰীসকল উপস্থিত থাকে আমার আমাদের বলে কারণ আমার কষ্ট হয়েছে এখানে আর গামলার প্রাইস রাইট তার কারণে তার কারণে আমার সরকার হয়ে যায় কেন আমি এগুলো সব কিছু আর দলের নীতি নিয়মতে আমি শুনিব লাগিব মঙ্গল ইংখি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. কাজ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত লক্ষীজান পোৱা গৈছে ব্যতিক্ৰম লোহাৰ পাইপ দুটা জেচিবি মাটি খান্দুতে 4-7 মান গভীৰ মাটিত পোৱা গৈছিল এই দুটা পাইপ এই ব্যতিক্ৰম লোহাৰ পাইপ দুটা কিহৰ আৰু কেনেকৈ এইদৰে মাটিৰ তলত সোমাই থাকিল তাকে লৈ বৃহত্তৰ অঞ্চল জুৰি হৈছে তীব্ৰ চাঞ্চল্যৰ
বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীজানত এই ঘটনা এইকেইদিন হাজালাংছৰ পৰা ডিলাৰলৈকে চলি আছে গড়কাপ্তানি পথ বহলীকৰণৰ কাৰ্য এনে পৰিপ্ৰেক্ষিতত পথৰ কাষত নৰ্দমা সাজিবৰ বাবে জেচিবিৰে মাটি খন্দা কাৰ্য সমান্তৰালভাৱে চলি আছে এনে সময়তে দেওবাৰে প্ৰায় 10 মান বজাত 4-7 মানৰ মাটিৰ গভীৰতাত পোৱা যায় এই পাইপ দুটা এই পাইপ দুটাক লৈ ৰাইজৰ মাজত বিভিন্ন মতামত চলি আছে উল্লেখ্য এই ঠাইখিনি কুলিগাঁৱৰ নিচেই সমীপতে আৰু সেই অঞ্চলৰ জনশ্ৰুতি মতে কুলিগাঁৱৰ নামটো গুলিগাঁৱৰ পৰা অহা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইখিনিতে গুলি বাৰুদ হেনো জমা ৰাখিছিল গতিকে এই দুটা পাইপ বিশ্বযুদ্ধৰ হতে উতপ্ৰোত সম্পৰ্ক থকা বস্তু হ'ব পাৰে বুলি একাংশ বিজ্ঞ লোকে ব্যক্ত কৰিছে ভালদৰে অনুসন্ধান কৰিলে লোহাৰ পাইপ দুটা এইদৰে কেনেকৈ এই এলেকাত আহি পালে বা হসাকৈ বিশ্বযুদ্ধৰ সময়ত কিবা কামত ব্যৱহৃত সামগ্ৰী নেকি তাক জনা যাব বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ হানজাংলাংছত পথ দুৰ্ঘটনা ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে MN05C2570 নম্বৰ এখন ট্ৰাক পথত দাঁতিত নামি পৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা হানজাংলাংছ পথ দুৰ্ঘটনা ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে MN05C2570 নম্বৰ এখন ট্ৰাক পথৰ দাঁতিত নামি পৰাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা জানিব পৰা মতে ট্ৰাকখনৰ চালকজনে মাতাল অৱস্থাত চলাইছিল গাড়ী সৌভাগ্যক্ৰমে পথচ্যুত হোৱা গাড়ীখনৰ পৰা কোনো হতাহত হোৱা খবৰ প্ৰাপ্তি হোৱা নাই আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ লাংহিন পৰিষদীয় সমষ্টি মানিকপুৰত জিলা পশুপালন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰশিক্ষণ কাৰ্যসূচী মানিকপুৰৰ বড়ো সাহিত্য সভাৰ ভৱনস্থিত ক্ৰিয়েটিভ ফাৰ্মিং ছ'চাইটিৰ কাৰ্যালয়ত আজি পুৱা 10 বজাৰ পৰা আৰম্ভ হয় এই প্ৰশিক্ষণ কাৰ্যসূচী প্ৰশিক্ষণমূলক কৰ্মশালাত জিলা পশুপালন বিভাগৰ অন্তৰ্গত গাহৰি আৰু কুকুৰা পালনৰ ফাৰ্মৰ পৰিচালক ডক্টৰ হংবাৰী ইংটিপি ডক্টৰ আলিনা তেৰংপিয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত সভাপতিত্ব কৰে ক্ৰিয়েটিভ ফাৰ্মিঙৰ সভাপতি ৰূপেন্দ্ৰ নাৰ্জাৰীয়ে সমগ্ৰ অনুষ্ঠানটিত আঁত ধৰে সমিতিখনৰ উপসভাপতি ৰূপেন্দ্ৰ নাৰ্জাৰীয়ে প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত উন্নত জাতৰ কুকুৰা প্ৰদান কৰে বিশেষ প্ৰতিবেদক লাংহিন আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ